নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম যে CM-AAA হৈ যোৱা যিটো অনলাইন ফৰ্ম আছিলে এপ্লিকেশ্যন স্কিম, তো কেতিয়া টকা সোমাব, ঠিক আছে। তো সেই বিষয়ে আলোচনা কৰিম। তো যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, PK নাইট কেফে ইউটিউব চেনেল, আৰু কাষত থকা বেল আইকনটোত ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো পোনপ্ৰথমে বন্ধুসকল আমাক আহিব লাগিব CM-AAA যিটো অফিচিয়েল ৱেবছাইট আছিলে, তো সেই ৱেবছাইটটোলৈ আহিব লাগিব। তো ইয়াতে মই চাৰ্চ কৰিছোঁ CM-AAA গুগলত, আৰু ফাৰ্ষ্ট যিটো লিংক আহিছে ইয়াতে মই ক্লিক কৰি দিম, ঠিক আছে বন্ধুসকল। তো ইয়াতে আপোনালোকে চাব পাৰে, কাৰণ এপ্লিকেশ্যন এতিয়া ক্ল'জ হৈ গৈছে, আপোনালোকে নতুনকৈ কৰিব নোৱাৰে। তথাপিও এক্সপেক্টেড ট্ৰেইনিং এণ্ড কেতিয়া আপোনালোকে পইচা পাব নে নাপাব, কিমান দিন ৰখিব লাগিব। তো বহুতৰে মানে এইটো ইয়াৰ ওপৰত অপেক্ষা আছে, ঠিক আছে, আশা এটা আছে। যিসকলে চাকৰি কৰা নাই তেওঁলোকে বিজনেছ কৰিম বুলি অনলাইন কৰিছে আৰু এই অপেক্ষাতে আছে। তো এতিয়া চাওক, তো লাষ্ট যিটো হৈ যোৱা 2023 চনত, তো কিছু সংখ্যক মানে বহুতে পাইছে, নোপোৱা নহয়। তো এইবাৰ কোন কোন ইলিজিবল হয় সেই বিষয়ে আলোচনা কৰিম। হাউ টু এপ্লাই, তো ইয়াতে আপোনালোকে ক্ৰাইটেৰিয়াখিনিতো জানে আপোনালোকে, মই আগত ভিডিঅ'ৰ ওপৰত কৈছোঁ। তো 2024 চনৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0, ঠিক আছে। তো এইবাৰ 2024 আগলৈ 25 আহিব। তো এতিয়া চাওক, ইয়াতে কিমান সংখ্যক লোকে এপ্লাই কৰিছে এণ্ড কি কি ইলিজিবিলিটি। এইচএছ পাছ কৰাৰ পৰা আপোনাৰ BA গ্ৰেজুৱেশ্যন আপ টু পষ্ট গ্ৰেজুৱেট। তো ইয়াতে আপোনালোকে চাব পাৰে কিমান সংখ্যক, প্ৰায় 60 লাখ লোকে প্ৰায় এইবাৰ এপ্লাই কৰিছে, 60 লাখ প্ৰায়। তো ইয়াতে আপোনালোকে চাব পাৰিছে 2024 চনৰ পৰ্টেলটো কেতিয়া লাঞ্চ হৈছে। চাওক, 2003 ছেপ্টেম্বৰ পৰ্টেল লাঞ্চ হৈছিলে এতিয়া। তো যেতিয়া বহুত সংখ্যক লোকে পোৱা নাই, ঠিক আছে, কাৰণ মই নিজে এপ্লাই কৰিছিলোঁ, মই এজন নিজে ব্যৱসায়ী হয়, তো মই পোৱা নাই, ঠিক আছে। আৰু ইয়াতে ইণ্টাৰভিউ প্ৰচেছ 24 ফেব্ৰুৱাৰী 2024 ইণ্টাৰভিউ প্ৰচেছ হৈছে। নেক্সট ডিছবাৰ্চমেণ্ট, মানে টকাটো কেতিয়া সোমাইছে, ফাৰ্ষ্ট অফ বেচ 15 মাৰ্চ 2024। তো কমপ্লিট অফ ইণ্টাৰভিউ প্ৰচেছ 31 আগষ্ট 2024। তো ইণ্টাৰভিউ হয় মানে ইয়াৰ ওপৰত এটা সৰু সুৰা, ঠিক আছে। তো এনেকুৱা ধৰণে ইয়াতে আপোনালোকে চাৰ্টখন দেখাবলৈ আপোনালোকে সেই হিচাপে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ধৰক যে ফেব্ৰুৱাৰী মানতলৈকে এক্সপেক্ট কৰিব পাৰে। আৰু স্কিম বেনিফিট DBT বা ডাইৰেক্ট ডিপ'জিট হ'ব। তাৰমানে আপোনাৰ DBT মানে হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে যদি লিংক আছে, তো সেই হিচাপে সোমাব বা ডাইৰেক্ট সোমাব, দুটা অপশ্যন আছে ইয়াতে। তো ইয়াতে কোনটো অপশ্যনত সোমায় এইটো তেওঁলোকেহে ডিচাইড কৰিব, ঠিক আছে। তো স্কিম বেনিফিট, ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন, এপ্লাই স্কিম, গেট একনলেজমেণ্ট এণ্ড স্কিম বেনিফিট। তো বন্ধুসকল, নেক্সট আপডেট আহিলে আপোনালোকে নিশ্চয় এইটো পাই যাব, ঠিক আছে। যদি কিবা প্ৰজেক্ট দিব লাগে বা ঠিক আছে নতুন কিবা আপডেট আহে, তো মই আপোনালোক দিবলৈ চেষ্টা কৰিম। তো আৰু গাইজ, ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে জয় অসম।